Welcome everyone. আজি আমি ডিসকাস কৰিবলৈ গৈছো ম্যাথমেটিক্সৰ এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক দ্যাট ইজ সেট আৰু হেতু ক্লাস 11 ৰ আমি প্ৰথম যেটো চেপ্টাৰ হে চেপ্টাৰটোতে আৰম্ভ হৈ যায় সেট এতিয়া সেট কি বস্তু সেট হয় কি হে সেটৰ ওপৰত আমি কিছুমান ডেফিনেশন চাম কিছুমান এক্সাম্পল চাম প্ৰথম যেতিয়া আমাৰ মাইন্ডত আহে যে সেট কি বস্তু তেতিয়া হলে আমি ক'ব লাগিব যে সেট ইজ এ কালেকশন অফ ফিউ অবজেক্টস that কি কলো যে কালেকশন অফ ফিউ অবজেক্টস এটা অবজেক্ট কি বস্তু অবজেক্ট হৈ গল তুমি যিকোনো অবজেক্ট লব পাৰা লেটাৰস লব পাৰা নাম্বাৰস লব পাৰা হে নাম্বাৰস লেটাৰস বা তুমি জিটি লব পাৰা লাইক মানুহ লৈ ললা এটা বেলেগ বেলেগ মানুহ হেখিনি যদি একেলগে যদি কালেক্ট কৰা হে কালেকশনটো কোৱা হয় এটা সেট বাট পইণ্ট ইজ দ্যাট হে কালেকশনটো ওয়েল ডিফাইন্ড হ'ব লাগিব ওয়েল ডিফাইন্ড এটা এটা ওয়ার্ড লিখা আছে well defined এটা তার ডেফিনিশন টু দিয়া আছে যে a set is a well defined collection of objects এটা well defined মানে কি well defined or অর্থ কি well defined or meaning কি well defined মানে হল কি যে suppose মই আজি অসমত আছো আৰু তুমি আছা আমেৰিকাত ঠিক আছে মই যদি অসমত থাকি যদি মই ইংৰাজীৰ ভাৱেল গিটা যদি লিখো মই যদি কালেক্ট কৰো তেতিয়া হলে কি হ'ব a e i o u a লিখিম আৰু তুমি যদি আমেৰিকাত থাকি যদি ইংৰাজী ভাৱেল গিটা লিখা তেতিয়াও তুমি কি লিখিবা a e i o u তাৰ মানে হে যেটো কালেকশন হল হে কালেকশনটো ওয়েল ডিফাইন্ড why well defined কাৰণ মই অসমত থাকি লিখুতেও a e i o u a লিখিছো তুমি আমেৰিকাত থাকি লিখুতেও a e i o u a লিখিছা so that collection is called well defined আৰু আমি হেতু কম এটা সেট এতিয়া হে মোমেন্টত এটা প্ৰশ্ন আহি যায় যে কোনবোৰ কালেকশন ওয়েল ডিফাইন্ড নহয় কোনবোৰ কালেকশন ওয়েল ডিফাইন্ড সাপোজ মই কলো যে এটা মই কালেকশন লব বিচাৰিছো বেস্ট ব্যাটসম্যান অফ দা ওয়ার্ল্ড ক্রিকেট খেলো আমি সবে চাও তুমি চোৱা IPL ওয়ার্ল্ড কাপ সো এই ওয়ার্ল্ড কাপ IPL বিলাকৰ ভিতৰত যিবোৰ ব্যাটসম্যান আহে যিবোৰ ক্ৰিকেটাৰ ব্যাটসম্যান থাকে হে ক্ৰিকেটাৰ ব্যাটসম্যান বিলাকৰ ভিতৰত আটাইতকৈ ভাল ব্যাটসম্যান লাগে আমাক ভাল ব্যাটসম্যান কোন কেজন ব্যাটসম্যান আটাইতকৈ ভাল হে ভাল ব্যাটসম্যান কেজনৰ যদি মই এটা যদি সেট বনাবলৈ হয় তেতিয়া হলে মই কি নাম লিখিম সাপোজ মই অসমত থাকি লিখি দিলো ধৰি লোৱা মই দুটা নাম লিখি দিলো দুটা ক'ব লাগে জাস্ট দুটা নাম লৈ মই এটা সেট বনাম সাপোজ মোৰ কাৰণে বিৰাট কোহলি এজন ভাল ব্যাটসম্যান বেস্ট ব্যাটসম্যান অফ দা ওয়ার্ল্ড গোটে ওয়ার্ল্ডৰ ভিতৰত বেস্ট ব্যাটসম্যান মোৰ কাৰণে তো মোৰ হিচাপত ভাল তো মই নাম লিখি দিলো আৰু এজন সাপোজ মই লিখি দিলো শচীন তেণ্ডুলকাৰ নাম মই লিখি দিলো লিখি পেলাই মই ব্ৰেকেট ক্লোজ কৰি দিলো আৰু এটো ব্ৰেকেট কিয় দি আছো তোমালোকৰ মাইন্ডত চাগে প্ৰশ্ন আহিছে যে কাৰ্লি ব্ৰেকেট চাৰে কিয় দি আছে যে এটা সেট যেতিয়া আমি লিখো সদায় তাত এটা কাৰ্লি ব্ৰেকেট দি পেলাই তাৰ যিবোৰ অবজেক্টস বোৰ কমা কৰি লিখিব লাগে দ্যাট ইজ দা পইণ্ট এতিয়া এটা মই অসমত থাকি কি লিখিলো দুজন বেস্ট ব্যাটসম্যানৰ নাম লিখি দিলো কাৰ নাম লিখিলো বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰ এতিয়া কথাটো হল কি তুমি তো আমেৰিকাত আছা এটা তোমাক যদি মই কলো যে তুমি দুজন ভাল বেস্ট ব্যাটসম্যানৰ নাম লিখা সাপোজ তোমাৰ কাৰণে বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰ বেস্ট ব্যাটসম্যান নহয় ভাল ব্যাটসম্যান নহয় তুমি আমেৰিকাত থাকি লিখি দিলা সাপোজ এজনৰ নাম লিখিলা বিৰাট কোহলি আৰু এজন লিখি দিলা সাপোজ ৰোহিত শৰ্মা ঠিক আছে সো তুমি লিখিলা ইউ আৰু এটো মই লিখিলো মি এতিয়া যদি তুমি চোৱা যে এই যি দুটা মই কালেকশন ললো দুইটা একে নহয় তুমি লোৱা কালেকশনটোত বিৰাট কোহলি ৰোহিত শৰ্মা আছে আৰু মই লোৱা কালেকশনটোত বিৰাট কোহলি আৰু শচীন তেণ্ডুলকাৰ আছে গটিকে এই কালেকশনটো ওয়েল ডিফাইন্ড নহলে কেলে নহলে কাৰণ তোমাৰ কাৰণেও বেলেগ মোৰ কাৰণেও বেলেগ গটিকে দ্যাট ইজ নট এ সেট যদি হে মই বেস্ট ব্যাটসম্যান অফ দা ওয়ার্ল্ডৰ সেট বনাও এটো সেট নহল কিন্তু মই যদি ভাৱেলৰ সেট বনাও তেতিয়ালে হেতু সেট কেলে কাৰণ মই অসমত থাকি যদি a e i o u লিখিছো তুমি আমেৰিকাত থাকিও a e i o u a লিখিব লাগিব সো হেতু ওয়েল ডিফাইন্ড একেখিনি নাম্বাৰসে আহিব সো a e i o u is a well defined collection of objects so it is a set but this is not a set the best batsman of the world is not a set তেনেকে মই বহুত সেটৰ एग्जांपल দিব পাৰো মই যদি কম ফাৰ্স্ট পাঁচটা নেচাৰেল নাম্বাৰ সাপোজ b 1 2 3 4 5 এটা মই অসমত থাকি যদি পাঁচটা নেচাৰেল নাম্বাৰ যদি সেট বনাও তেতিয়া 1 2 3 4 5 আহিব আৰু তুমি আমেৰিকাত থাকিও যদি পাঁচটা নেচাৰেল নাম্বাৰ সেট বনাও তেতিয়াও 1 2 3 4 5 এই আহিব আৰু সেই কাৰণে হেই এটা সেট So it is a well-defined collection of objects. और तुम्हारा objects बोर की 1, 2, 3, 4, 5.
এতিয়া আহিলো আমি কি এই এটা যেটা সেট ললো হে সেটটোত লোৱাৰ পিছত তাত কিছুমান অবজেক্টস আছে এইবিলাক তোমাৰ কিছুমান অবজেক্টস এই অবজেক্টস বিলাক যে হে সেটটোত আছে হে কথাটো আমি লিখিম কেনেকে হে কথাটো এটা স্পেশাল সিম্বল ইউজ কৰি লিখো হে সিম্বলটোৰ নাম হল belongs to হেতু কি কয় belongs to মানে তাত সোমাই আছে তাৰ মানে মই কি কৈ আছো যে সাপোজ এই টু এলিমেন্টটো এ নামৰ সেটটোত আছে তো এটা এ নামৰ সেট মানে কি আকৌ কৈছো এটো এটা কালেকশন লৈ থৈছো মই কাৰ পাঁচটা নেচাৰেল নাম্বাৰ 1 2 3 4 5 পাঁচটা নেচাৰেল নাম্বাৰ যেটা কালেকশন লৈ ললো যেটা কি সেট হৈ গল তাক আমি এনেকে কাৰ্লি ব্ৰেকেট দি পেলাই কমা 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 কৰি লিখি ৰাখিলো লিখি ৰখাৰ পিছত এতিয়া মই যদি কব খুজো যে এই টু নামৰ এলিমেন্টস টু হে সেটটোত আছে টু the elements 2 is belongs to that set hey sentence to mathematically moi keneke likhu eto hol sentence to belongs to a his sentence to mathematically moi likhim 2 belongs to a ta mane 2 number element to set to ase it is belongs to the set but jodi he nai suppose moi 6 lolu 6 to a number set to ase niki a number set to tumi korbat 6 dekhisa niki nai jodi nai cut it does not belongs to a that is the concept of belongs to and does not belongs to it is quite similar to your home tumi tomar ghorot asa ta mane you belongs to your home tumi you this is you aru etu tomar hoy gol home etu tomar ghor to tumi tomar ghoror member hoy na noy definitely hoy to this is belongs to you but tomar friend to tomar ghoror member niki noy your friend friend your friend does not belongs to your home he tar nijor ghoror member tomar ghoror member nohoy keteba tomar ghor cha pani khabole he ahe he tomar ghor na thake he so your friend does not belongs to your home that is the concept je yare 1 2 3 4 5 belongs to the set A like sob likhibo para 1 belongs to the set A 2 belongs to the set A 3 belongs to the set A 4 belongs to the set A 5 belongs to the set A but yar bade bakibur doesn't belong to the set A etia ami explain korim etia ami bujibole chesta korim je eta set keneke ami likhibo paru agor questionot agor explanation ami okoman chai ahisu je eta set ami keneke likhu curly bracket eta de diu ar tar major elements gita koma kori likhi diu kintu eta set represent kora duta method thake etar naam hol tabular form aru hetu roster form boli koy aru itu method hol set builder form এটা দুইটা মেথডৰ ওপৰত আমি অকমান চাইলো টেবুলাৰ ফৰ্ম বা ৰোস্টাৰ ফৰ্মত আমাৰ কি হয় যে এটা জনিবা সেট আছে তোমাৰ 1 2 3 4 5 আগৰ সেটটো ললো সুবিধাৰ কাৰণে 1 2 3 4 5 ইয়াত কেনেকৈ লিখিছো যে আমি এটা কাৰ্লি ব্ৰেকেট ইউজ কৰিছো প্ৰথম কথা এটা কাৰ্লি ব্ৰেকেট ইউজ কৰিছো আৰু তাৰ ভিতৰত এলিমেন্টস বিলাক কমা কৰি লিখি দিলো 1 2 3 4 5 যদি এলিমেন্টস বোৰ কমা কৰি লিখি সাইডত যদি এটা কাৰ্লি ব্ৰেকেট লগাই দিয়া হেতু কয় টেবুলাৰ ফৰ্ম বা ৰোস্টাৰ ফৰ্ম তাত কোনো ইস্যু নাই একদম ইজি জি সেতে লিখা কমা কৰি লিখা আৰু কাৰ্লি ব্ৰেকেট লগাই দিয়া শেষ কিন্তু সেট বিল্ডাৰ ফৰ্মত কি হয় সেট বিল্ডাৰ ফৰ্ম তাৰ নামটো সোমাইছে সেটটো হি বিল্ড কৰিব তাত সেটটো নাথাকে তুমি তাত 1 2 3 4 5 দেখা নোপোৱা কি বিল্ড কৰি পেলাই তোমাক দি দিব কেনেকে সি এই নাম্বাৰছ খিনি তোমাক কি কৈছে নেচাৰেল নাম্বাৰছ ঠিক আছে এই নাম্বাৰছ খিনি নেচাৰেল নাম্বাৰছ আৰু এইখিনি কাটকে সৰু পাঁচতকে সৰু নেচাৰেল নাম্বাৰ আৰু পাঁচো থাকিব কি হ'ব 1 2 3 4 5 ইয়াত যদি আমি এটা চাবলৈ যাওঁ সি তোমাক কৈছে যে a নামৰ সেটটোত কি থাকিব x নামৰ এটা এলিমেন্ট থাকিব কি থাকিব এটা x কেনেকৈ লিখিছো চাই যাবা x a ডাবল ডট গিটাৰ মিনিং হল such that মানে অসমীয়াত কয় যাতে যে এতিয়া কথা হল কি x2 to সেটটোত নাছিলে 1 2 3 4 5 ক'ত আহি ক'ৰ পৰা আহিলে x2 আহিছে যে হে x2 এ 1 2 3 4 5 সবকে ৰিপ্ৰেজেন্ট কৰিব x2 1 হ'ব পাৰে x2 2 হ'ব পাৰে x2 3 হ'ব পাৰে x2 4 হ'ব পাৰে x2 5 হ'ব পাৰে এতিয়া তোমাক কৈছে যে ইয়াৰ সাইডত এটা কন্ডিশন দিয়া আছে তোমাক কন্ডিশনটোত কি কৈছে যে এ x belongs to natural number x2 কোড থাকিব বুলি কৈছে x2 নেচাৰেল নাম্বাৰত থাকিব স্বাভাৱিক সংখ্যা কি হ'ব পাৰে 1 2 3 4 5 6 and so on গৈ থাকিব পাৰে কিন্তু তোমাক আৰু এটা কন্ডিশন লগত কৈ থৈছে কি কৈ থৈছে যে x2 less than equal 5 মানে এই সিম্বলটোৱে কি বুজায় এই সিম্বলটোৰ নাম কোনোবাই যদি নাজানা মই কৈ দিছো less than equal
লেস দেন ইকুৱেল হয়তো বহুতেই জানা কোনোবাই হয়তো না জানা লেস দেন ইকুৱেল মানে হৈছে কি হে x নামৰ এলিমেন্টটো 5 বা 5তকৈ সৰু 5 বা 5তকৈ সৰু আমি কেতিয়াবা আকৌ এদিন এই ইনইকুৱেলিটিছৰ ওপৰত ডিসকাস কৰিম কিন্তু আজিৰ কাৰণে এটো বুজি লোৱা যে x নামৰ এলিমেন্টছটো 5 বা 5তকৈ সৰু এতিয়া তোমাক গুটে স্টেটমেন্টটো যদি মই এক্সপ্লেইন কৰিবলৈ যাও যে তোমাৰ সেটটোত x নামৰ এটা এলিমেন্ট আছে প্ৰথম কথা যেটো তোমাৰ সেটত নাছিলে এই নামৰ সেটটোত কৰপৰা আহিলে যে x ৰ ভ্যালু 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে হেই যে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে হেতুকে এই কন্ডিশনটো এক্সপ্লেইন কৰি দিছে কেনেকৈ এক্সপ্লেইন কৰিছে যে x টো নেচাৰেল নাম্বাৰ হ'ব লাগিব তাৰমানে 1 2 3 4 5 হেবিলাকৰ ভিতৰতে হ'ব লাগিব আৰু কৈছে যে x টো 5তকৈ সৰু হ'ব লাগিব তাৰমানে 5তকৈ সৰু 5 বা 5তকৈ সৰু নেচাৰেল নাম্বাৰ হ'ব লাগিব 5 বা 5তকৈ সৰু নেচাৰেল নাম্বাৰ কি তাৰমানে 5 বা 5তকৈ সৰু নেচাৰেল নাম্বাৰ হ'ল যে x টো 1 হ'ব পাৰে হি 5 বা 5তকৈ সৰু নেচাৰেল নাম্বাৰ x টো 2 হ'ব পাৰে হি 5 বা 5তকৈ সৰু নেচাৰেল নাম্বাৰ x টো 3 হ'ব পাৰে x টো 4 হ'ব পাৰে x টো 5 হ'ব পাৰে হে বস্তুটোকে এই সেট বিল্ডাৰ ফৰ্মতে বুজাইছে সেট বিল্ডাৰ ফৰ্মতে তোমাক সেটটো বিল্ড কৰি দিছে তাৰ কাম হ'ল কি বিল্ড কৰি দিব হি নিজে সেটৰ এলিমেন্টছ হি নিজৰ লগত নাৰাখে So, আমি আজি ফাৰ্স্ট ভিডিওটোৰ লাষ্ট পোৰ্শনত আহি পালোহি লাষ্ট পোৰ্শনত আমি দুটা সেট ডিসকাস কৰিলো A আৰু B যত সেট বিল্ডাৰ ফৰ্মত দুটা সেট তোমালোকক দেখুৱালো সো এটোৱে লাষ্ট পোৰ্শন ইয়াৰ পিছত ভিডিওখিনিত আমি কন্টিনিউ কৰি যাম ইয়াৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব নতুন কি কোৱেশ্চনছ ডেভেলপ হ'ব তাৰ পিছত আমি এনচিইআৰটি কোৱেশ্চনছো কৰিম যাতে আমি কনসেপ্টটো ডেভেলপ কৰি লৈ যাব পাৰো কনসেপ্টটো তোমালোকে যাতে শিকি এনচিইআৰটি কোৱেশ্চনছবোৰ যাতে তোমালোকে নিজে কৰিব পৰা হোৱা আৰু এনচিইআৰটি কোৱেশ্চনছবোৰ কৰিব পৰা হলেহে তোমালোকে এন্ট্ৰেন্স বেস কোৱেশ্চনবোৰ কৰিব পৰা হ'বা গতিকে ফাৰ্স্ট আমাৰ এনচিইআৰটি টো বেস সো এনচিইআৰটি জানিবই লাগিব গতিকে আমি সেই কাৰণে আমাৰ যেটো প্লেলিষ্ট এটো প্ৰথম এনচিইআৰটি পৰা ষ্টাৰ্ট হৈছে লাহে আমি বেলেগ ভিডিও বিলাকটো আমি বেলেগ এন্ট্ৰেন্স বেস কোৱেশ্চনছ বিলাকটো আমি হুমামগে কিন্তু আৰম্ভণিতে তোমালোকে এই ফাৰ্স্ট ইয়াৰত এনচিইআৰটি কমপ্লিট কৰিবলৈ ট্ৰাই কৰা তাৰ কাৰণে মই বেসিক কোৱেশ্চনছ বিলাক ডিসকাস কৰি গৈ আছো বেসিক কনসেপ্ট বিলাক ডিসকাস কৰি গৈ আছো ঠিক আছে সো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰি দিবা লগৰ ফ্ৰেণ্ডছৰ লগত থ্যাংক ইউ